আমি কলিয়াবৰ শিক্ষাখণ্ডৰ কুঢ়িমাৰী মজলীয়া বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীখিনিক মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ইয়ালৈ আহিব মৌচন্দা পথাৰত, সেয়ে ইয়াৰ প্ৰস্তুতি সম্পৰ্কে ছাত্ৰ ছাত্ৰীক দেখুৱাবলৈ লগত লৈ আনিছোঁ। প্ৰস্তুতি মহা ধুমধামেৰে চলি আছে, ভাল লাগিছে। আৰু আমাৰ কলিয়াবৰত এই লৈ ব্যাপক উৎসাহ হৈছে, ছাত্ৰ ছাত্ৰীখিনিয়ে উৎসাহ দেখুৱাইছে। সেইকাৰণে আমি ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ ইয়ালৈ লৈ আনিছোঁ। প্ৰধানমন্ত্ৰী যিহেতু আহিব, তেখেতে আমাৰ কলিয়াবৰবাসীলৈ ভাল সুখবৰ আনিব বুলি আমি বিশ্বাসী। যিহেতু এটা ডাঙৰ প্ৰজেক্ট আমাৰ এলিভেটেড কৰিডৰ আহিছে, সেইটোতো আছেই, তাৰো লগতে আমাৰ কলিয়াবৰৰ বাকী আন্তঃগাঁথনিমূলক বিভিন্ন কামৰ প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি আমি আশাবাদী।